আহিছোঁ এফালে যাম কৈ আছোঁ ক'ত যাম বহুত দিনৰ পাছত আজি যিহেতু এইকেইদিন 11টা বজাৰ পৰা কাৰ্ফিউ দিয়ে সকলোৱে গম পায় সেইকাৰণে আমি ৰাতিপুৱা আজি 4:30 উঠিছিলোঁ এতিয়া বৰ্তমান বাজিলে 5:20 হ'ল তো আমি গৈ আছোঁ তিনিচুকীয়া বাইপাছলৈ গৈ আছোঁ ডিগবৈটো মাকুমলৈকে এইটো এছিয়াৰ ভিতৰত আটাইতকৈ মানে লংগেষ্ট ষ্ট্ৰেইট ৰাস্তা হয় পুৰা মানুহে কালি ৰাতিপুৱা ওলাই আহিছে ন দেখুৱাবলৈ চেষ্টা কৰিম ৱেলকাম টু মাই চেনেল ডিগবই ইউটিউবাৰ বৰ্তমান আহিছোঁ আমাৰ এখন মানে লগৰ এটাৰ মানে শ্বৰ্ট ফিল্ম এখনৰ তো শ্বৰ্ট ফিল্ম এখন মানে এতিয়া বৰ্তমান শ্বুটিং কৰি আছে মানে আৰু যিমান পাৰে সিমান কমানো আহিবলৈ চেষ্টা কৰিছে যিহেতু এতিয়া কৰোণা হৈ আছে সকলোৱে গম পায় চ' সেইকাৰণে যিবোৰ মানে শ্বুটিং কৰিবলৈ আহোঁতে মাস্ক তাৰপিছত চেনিটাইজাৰ এইবোৰ সকলো মানে দিয়া হৈছে তাৰপিছত মই এবাৰ ভিতৰৰ পৰিৱেশটো দেখাইছোঁ চ' দেখিছে সকলোৱে কিদৰে মাস্ক পিন্ধি পিনে নিজৰ নিজৰ কাম কৰি আছে ফাৰ্ষ্ট অফ অল থেংক ইউ টিম সপোন মই ভবা নাছিলোঁ তোমালোকে মোক এনেকুৱা এটা ছাৰপ্ৰাইজ দিবা বুলি মইতো ঘৰত এনেই শুই আছিলোঁ তাৰপিছত মানে তাৰ আগদিনাখনি কথা আছিলে মই লগত কথা পাতিছিলোঁ যে এনেই ব্লগ এটা বনাম শ্বৰ্ট ফিল্মখনৰ ওপৰত তাৰপিছত সিও ক'লে মই আহিবা বুলি তো গৈছিলোঁ মোৰ এই 1K হোৱাত যিমানখিনি মানুহে মোক সহায় কৰিছে সকলোকে ধন্যবাদ দিছোঁ আৰু বিশেষকৈ টিম সপোন থেংক ইউ টু অল আৰু মোৰ এই যোনখন শ্বৰ্ট ফিল্ম আছে এই শ্বৰ্ট ফিল্মখনৰ মই লিংক ডেছক্ৰিপশ্যনত দিম তো সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু মোৰ এটা 1K ভিডিঅ' এটাও দিছিলোঁ সেই চেনেলটো মই ডেছক্ৰিপশ্যনত দিম বাৰু সকলোৱে চাব আৰু ভিডিঅ'টো শেষত মই অলপমান কম বুলি ভাবিছিলোঁ আকৌ সকলোৱে গম পায় যিহেতু 12টা বজাত বন্ধ দি দিয়ে বুলি সেইকাৰণে ক'ব নোৱাৰিলোঁ আকৌ তাত বৰষুণ দি দিছিলে জোৰছে সেইকাৰণে জল্দি আহিবলগীয়া হৈছিলে চ' ভিডিঅ'টো ইমানেই যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ গাঁও এটা খাব দি পিনে এই চাফা হৈ থাকিলে থেংক ইউ